নমস্কাৰ মই ৰুৱাডিক্সলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। বাদুলিকে ধৰি নিশাচৰ চৰাইসমূহ ৰাতি দেখে বুলি আমাৰ ধাৰণা এটা আছে, কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল। বাদুলিকে ধৰি নিশাচৰ চৰাইবোৰ সাধাৰণতে ৰাতি নেদেখে আৰু তেওঁলোকে বিশেষ এটা প্ৰক্ৰিয়াৰে ৰাতি ঘূৰি ফুৰে অথবা চিকাৰ কৰে। অতি শব্দ কি আমি সকলোৱে জানো। 20 কিলোহাৰ্টজৰ ওপৰৰ শব্দক কোৱা হয় অতি শব্দ, আৰু বাদুলি যেতিয়া ৰাতি উৰি ফুৰে বা চিকাৰ ধৰে সেই সময়ত বাদুলিয়ে অতি শব্দ প্ৰেৰণ কৰে। আৰু প্ৰেৰিত শব্দ কোনো এটা বস্তুত খুন্দা খাই উভতি অহা অৰ্থাৎ প্ৰতিফলিত শব্দক বাদুলিয়ে সংগ্ৰহ কৰি বস্তুটো কিমান দূৰত আছে আৰু বস্তুটো কি হয় সকলোবোৰ ডিটেক্ট কৰিব পাৰে। অৱশ্যে যেতিয়া বাদুলিয়ে শব্দ প্ৰেৰিত কৰে মানে অতি শব্দ প্ৰেৰণ কৰে সেই সময়ত তাৰ চাৰিওফালে প্ৰেৰণ কৰে, সেইকাৰণে কোনফালে আছে ধৰিব পাৰে, কোনফালে ক'ত আছে কিমান দূৰত আছে বস্তুটো কি হয় সকলোবোৰ ধৰিব পাৰে। একে পদ্ধতি ব্যৱহাৰ কৰে আমাৰ জাহাজ বা ছাবমেৰিনৰ ক্ষেত্ৰতো বা সোনাৰ মেচিনৰ ক্ষেত্ৰতো বাদুলিৰ যি পদ্ধতি বা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াকে ব্যৱহাৰ কৰি জাহাজ বা ছাবমেৰিন বা সোনাৰ মেচিনবিলাকত ব্যৱহাৰ কৰে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিহেতু নতুন চেনেল গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ লগতে অন্যান্য তথ্যসমূহ দিবলৈ আপোনালোকক চেষ্টা কৰিম।